হেল্ল' বন্ধুসকল, জেডি আছামিজ ব্লগ চেনেললৈ আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি মই অন্য এটা ভিডিঅ' লৈ আজি মই যাম গোলাঘাট ডিষ্ট্ৰিক্টৰ দগাঁও পৰে সেইডোখৰ মানে আমাৰ মৰঙী মৌজা দগাঁৱত মানে দাসমানৰ অধিৱেশন আছে আৰু তাত যাম। সংসদৰ অধিৱেশন নহয়, দাসমানৰ অধিৱেশন আৰু 2021 এতিয়া আজিৰ পৰা আৰম্ভ হৈছে 3 দিনীয়া কাৰ্যসূচী। আহক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো চাই লওঁ। আৰু বন্ধুসকল লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব মোৰ চেনেলটো জেডি আছামিজ ব্লগ। আৰু বন্ধুসকল দেৰি নকৰি এতিয়া আৰম্ভ কৰোঁ আহক। হৰি নামৰ ৰসে বৈকুণ্ঠ বন্ধুসকল এইখন গুৱাহাটীৰ পৰা অহা ফাষ্টফুড হোটেল আৰু ফাষ্টফুড হোটেলত বহুত বস্তু বিক্ৰী হৈছে। এইখন হোটেলত মানে মই দেখাই যাম বন্ধুসকল। এতিয়া মানে মই হোটেল বজাৰবোৰ দেখাই আছোঁ আপোনালোকক আৰু ভিডিঅ'টো প্লিজ স্কিপ নকৰি চাই যাব। আৰু এতিয়া মই দেখাই যাম সকলো দৃশ্য। আহক। শ্ৰীমন্ত শংকৰে বন্ধুসকল এইখন হৈছে মিচিং লোকৰ মানে দোকান আৰু ইয়াতে পায় মানে চায়মদ মানে কলপানী আৰু মিচিং মানুহ দিয়া হোটেল এখন মানে গাহৰি পোৰা, মাছ পোৰা এইবোৰ আছে ইয়াতে। আৰু মই দেখাই যাম বা সকলো দৃশ্যবোৰ আপোনালোকে চাই যাব। ইতিমধ্যে বহুতো দোকান পাৰ হৈ আহিছোঁ আৰু এতিয়া বহুত দোকান বাকী আছে ঘূৰিবৰ কাৰণে। প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি। বন্ধুসকল আজি আছে মানে ভাওনা আৰু ভাওনা মানে চাবলৈ বহুত ৰাইজ ইয়াত আহি গোট খাইছেহি আৰু বহুত মানে মানুহ আজিয়ে সমাগম হৈছে। আৰু মানে শেষৰ দিনাখন আহিব দীপলিনা বা আৰু মানে কেই মোহন অহাৰ কথা আছিলে, আহিব ইয়ালৈকে আৰু আচাৰ্য বৰপাত্ৰ আহিব আৰু ভাওনা এতিয়া আৰম্ভ হ'ব। আৰু মই সকলোবোৰ দৃশ্য আপোনালোকক দেখাই যাম আৰু ভাওনা এতিয়া আৰম্ভ হৈছে বন্ধুসকল। আহক এতিয়া আমি ভাওনাখনকে চাই লওঁ। বন্ধুসকল যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু কমেণ্টত জনাব কেনে পালে।